বৈরি প্রমাণ নিকসর না কবিদানা বৈরি প্রমাণ নিকসর না কবিদানা রাম নাম জম অমর কথা দিয়ে রাম নাম জম অমর কথা দিয়ে অমগলে কই পয়া গিরিবর বর পদ ধামে গিরিবর বর পদ ধামে পারি তীর করি করে গুরু কর গিরি ধরি ধরি সমর কথা বৈরি প্রমাণ নিকসর না কবিদানা গিরিবর বর পদ ধামে গিরিবর বর পদ ধামে পারি তীর করি করে গুরু কর গিরি ধরি ধরি সমর কথা বৈরি প্রমাণ নিকসর না কবিদানা ধীর বীর হুর এখর রাঘব রাবণ তুয়া পরিঘম্পে ধীর বীর হুর হে বনে গণমর বৈরি প্রমাণ নিকসর না কবিদানা স্কন্দ পাপ বুধ জানকী হীরত সরাই বুধ দহ স্কন্দ পাপ বুধ জানকী হীরত সরাই রঘুপতি পদবর হর রজনীশ্বর অন্তর কৌতুপাই বৈরি প্রমাণ নিকসর না কবিদানা বৈরি প্রমাণ নিকসর না কবিদানা
বৈৰী প্ৰমাণ নিশাচৰ নাশনিকা। ছাৰ নমস্কাৰ। নমস্কাৰ। আপোনাক খুব ব্যস্ত হৈ থকা দেখা গৈছে সংগীত জগতত। হয়, আপুনি এইবাৰ মঞ্চত গীত গাবলৈ সম্পূৰ্ণভাৱে সাজু নিশ্চয়? সাজু আছোঁ। হয়, আপোনাৰ এইবাৰ মঞ্চত আপোনাৰ কেনেধৰণৰ গীত আপোনাৰ প্ৰস্তুতি চলিছে বা আপুনি এইবাৰ কেনেধৰণৰ আপুনি গীত শুনাম বুলি এইবাৰ ৰাইজক আশা কৰিছে? মই জেনেৰেলি মতে ডক্টৰ বনজেগা গীতেই মোৰ ফেভাৰেট। হয় হয় আৰু তেখেতৰ গীতকে মই সদায় চৰ্চা কৰোঁ, হয় তেখেতৰ গীতেই গাওঁ। আৰু ৰাইজেও তেখেতৰ গীত গোৱাৰ বাবেই মোক আমন্ত্ৰণ জনায়। হয় আৰু মই গৈ তেখেতৰ গীত পৰিৱেশন কৰি পেলাই ৰাইজক আনন্দ দিওঁ। আৰু তেখেতসকলেও আনন্দ পায়। আৰু সেই হেতুকে মোক ভূপেন্দ্ৰ সংগীত হিচাপেই তাৰমানে গাবৰ কাৰণে মোক নিমন্ত্ৰণ কৰে। হয়, আৰু আপোনাৰ লগত কোনোবা সহযোগী শিল্পী আছে চাগে শিল্পী নিশ্চয়? আছে মোৰ হয় বিশ্বনাথ চাৰিআলি, হয় মোৰ পাৰ্টি আছে, হয় মিউজিক পাৰ্টি। হয় তেওঁলোকক মই হেৰি কৰোঁ, হয় জনাওঁ। তেওঁলোকে মোৰ লগত আহি পেলাই অংশগ্ৰহণ কৰি পেলাই তেওঁলোকে মানে প্ৰগ্ৰেমটো চলায়। আপোনাৰ যেতিয়া মঞ্চত আপুনি গীত পৰিৱেশন কৰিবলৈ আপোনাক মানে আপোনাক আমন্ত্ৰণ জনায়, তেতিয়া আপোনাৰ লগত কোনোবা শিল্পীক আপুনি সহযোগী হিচাপে লৈ নিশ্চয় যায় চাগে? নিশ্চয় যাওঁ। তেওঁৰ আমি জানিব পাৰোঁ নেকি? যিসকল আগ্ৰহী হয় তেওঁলোকে যেতিয়া মোক কয়, দাদা হয় আপোনাৰ লগত ময়ো গীত দুটামান গোৱাৰ মই আশা কৰিছোঁ, হয় আপুনি মোক লগত নি পেলাই যাতে উৎসাহ মানে উদ্দীপনা দি হয় মোক উৎসাহিত কৰে, তাৰ বাবে মই আপোনাৰ ওচৰত মই অনুৰোধ জনাইছোঁ। মই তেতিয়া তেওঁলোকক কওঁ, ঠিক আছে তোমালোক ওলাবা মোৰ লগত, হয় মই তেওঁলোকক পৰীক্ষা কৰি লওঁ, চাই লওঁ হয় কেনেকুৱা ধৰণৰ গায়ক, কি কথা হয় কি বতৰা, আপোনাৰ চাই পেলাই এনেই তেখেত হ'লে মই গোৱাওঁ। আপোনাৰ প্ৰিয় শিষ্য কেইজনমানৰ নাম আপুনি উল্লেখ কৰিব নেকি? প্ৰিয় শিষ্য হিচাপে, শিষ্য নহয় মোৰ লগৰে আৰু হয় আমাৰ জয়ন্ত হাজৰিকা বুলি এজন আছে। হয় তেখেত হৈছে লোকপ্ৰিয় হাইস্কুলৰ হয় প্ৰধান শিক্ষক। হয় হয় আৰু কবিৰাজ জমাগাই বুলি এজন আছে। হয় তেখেত হৈছে বীৰ লাচিত হাইস্কুলৰ শাস্ত্ৰী মাষ্টৰ। হয় হয় আৰু বিশ্বনাথ চাৰিআলিত আছে মুঠতে মোৰ পৰাগ বুলি এজন আছে। হয় এইসকল মতে মোৰ ফেভাৰেট মানে ল'ৰা। হয় হয় ধন্যবাদ থাকিল। আপোনাৰ আগন্তুক বিহু প্ৰগ্ৰেমসমূহ আপোনাৰ খুব সুন্দৰ হওক, তাৰে কামনাৰে আজিলৈ ইমানতে আহোঁ। ধন্যবাদ। ধন্যবাদ।